Good morning everyone. নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ভৈৰৱী। পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল ডেজ উইথ ভৈৰৱীলৈ স্বাগতম জনাইছোঁ আৰু লগতে শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। এই জগতখনত মই একেবাৰে নতুন হয়, কিবা যদি ভুলভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰিব যেন। বিশেষকৈ মোৰ এই চেনেলটোত থাকিব কিছুমান কুকিং ৰেচিপি, মই কৰি ভাল পোৱা কিছুমান কাম আৰু মাজে মাজে দুই এটা ভ্লগো থাকিব। এই সকলোবোৰ মই যিমান পাৰোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আগন্তুক মই যিসমূহ ভিডিঅ' দিম, এই ভিডিঅ'সমূহ আপোনালোকে আন্তৰিকতাৰে আদৰি ল'ব বুলি আশা কৰিলোঁ। লগতে আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলটোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি মোৰ ফাৰ্ষ্ট ভিডিঅ', সেই গতিকে মই একেবাৰে সহজতে বনাব পৰা এটা চুইট ডিছ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কাৰণ কিবা এটা শুভ কাম কৰাৰ আগতে মিঠা খাব লাগে বুলি কয়, সেই গতিকে চাওঁ আহক মোৰ এই ৰেচিপিটো। মই ল'লোঁ ব্ৰেড এটা, আমুল তাজা গাখীৰ হাফ লিটাৰ, কাঠবাদাম, কাজু বাদাম, চকলেট বিস্কুট কেইখনমান আৰু ৰঙৰ কাৰণে ল'লোঁ খেজুৰ। খেজুৰৰ সলনি আপোনালোকে কেশৰো ব্যৱহাৰ কৰিব পাৰিব। এই ব্ৰেড কেইপিচ মই ষ্টিলৰ গ্লাছ লৈ ৰাউণ্ড ৰাউণ্ডকৈ কাটি ল'লোঁ যাতে মোৰ সুবিধা হয়। এয়া হৈছে কাটি লোৱা ব্ৰেডসমূহ। বিস্কুট কেইখন মই গুড়ি কৰি ল'লোঁ, বাদামখিনিও মই মিহি মিহিকৈ কাটি ল'লোঁ আৰু খেজুৰ কেইটাও মই মিহি মিহিকৈ কাটি ল'লোঁ। তাৰপাছত মই ব্ৰেড কেইপিচ অলপ ঘি দি গৰম কৰি ল'লোঁ। গৰম কৰাৰ পাছতেই মই গেছত কেৰাহী এখন পাতি গাখীৰখিনি ঢালি দিলোঁ। চাব যাতে অলপ উতল অহা যেন লগাত গাখীৰখিনি লৰাই থাকিব এনেদৰে। চাব যাতে কেৰাহীখনৰ ছাইডবোৰত লাগি নধৰে। যদি ছাইডবোৰত লাগি ধৰে তেতিয়া গাখীৰখিনি ডাঠ নহ'ব। এনেদৰে লৰাই থাকিব গাখীৰখিনি। গাখীৰখিনিৰ পৰিমাণটো অলপ কমা যেন লাগিলে আপোনালোকে নিজৰ পৰিমাণটো চাই মানে কিমান চেনি খায় তাৰ আন্দাজ মতে চেনি দি দিব। তাৰ পাছত আপোনালোকে ইয়াত দিব বিস্কুটৰ গুড়িখিনি আৰু দিব বাদামখিনি আৰু তাতে এই গোটেইবোৰ দি দিব। গোটেইবোৰ দিয়াৰ পিছতে এনেদৰে লৰাই থাকিব। গাখীৰখিনি যেতিয়া ডাঠ হ'বলৈ ধৰিব আৰু পৰিমাণটো কমি আহিব, এনেদৰে ছাইডৰ পৰা এৰাই এৰাই আপোনালোকে ভালদৰে লৰাই থাকিব। অলপ ডাঠ হোৱা যেন দেখিলে গেছৰ ফ্লেমটো অফ কৰি দিব আৰু ঠাণ্ডা হ'বলৈ দিব। তাৰ পাছত এই ঠাণ্ডা হোৱাখিনিতে ব্ৰেডসমূহ ধুনীয়াকৈ লেটিয়াই ল'ব। অলপ সময় ৰাখিব যাতে ভিতৰলৈ সোমাব পাৰে ৰসসমূহ আৰু লেটিওৱাৰ পাছতে আপোনালোকে সুন্দৰকৈ পৰিৱেশন কৰিব পাৰিব। এয়া হ'ল একেবাৰে কম খৰচতে আৰু সহজতে বনাব পৰা ব্ৰেড ৰসমলাই ৰেচিপি। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।